নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে চাগে সকলো, আৰু মোৰো ভালেই। মই চিম্পিজ ব্লগৰ আন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটা ব্লগ আৰম্ভ কৰিম বুলি ভাবিছোঁ বিশেষ কাৰণে, আৰু কাৰণটো হৈছে আজি বিশ্বকৰ্মা পূজা। সকলোলৈকে বিশ্বকৰ্মা পূজাৰ বহুত শুভেচ্ছা জনালোঁ। আৰু আমাৰ ঘৰতো অকণমানকৈ সৰুকৈ হ'লেও বিশ্বকৰ্মা পূজা পাতিম বুলি ভাবিছোঁ। আৰু ৰাতিপুৱাৰ পৰা উঠা পাই গাড়ী মটৰ ধুই কৰি এইফালে ঘৰ দুৱাৰ সাৰি পুচি চাফা কৰি ল'লোঁ। আৰু এইখিনিতে টেবুলখন ৰেডি কৰি ৰাখিছোঁ। এইখিনিতে যেনে তেনে কৰি পাতিম, কাৰণ ঠাইৰ বহুতেই অভাৱ। ঘৰটো যিহেতু সৰু, ঠাই একেবাৰে কম, আৰু বাহিৰত পাতিবলৈও ৰখীয়া দিয়া মানুহ নাই। সেইবাবে ভাবিছোঁ অকণমানকৈ এইখিনিতে কৰিম বুলি, এইখিনিতে। আৰু গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম, ভিডিঅ'টো আগলৈ চাই থাকিব। এয়া ভিতৰৰ পৰা অকণমান দেখুৱাই দিছোঁ। গাড়ীকেইখন ধুই থকা হৈছে, আৰু ঘৰৰ ভিতৰৰ কাম কাজখিনি যিহেতু কৰি আজৰি হৈছোঁ, আৰু গাড়ী মটৰ ধুই কৰি আজৰি হৈছে প্ৰায়খিনিয়ে। আৰু এতিয়া যাওঁ গা পা ধুওঁগৈ। গা পা ধুই কৰি আহি আকৌ লগ পাই আছোঁ। গা পা ধুই আজৰি হৈ আহিলোঁ, আৰু কৈছিলোঁ যিহেতু আগতে যে এইখিনিতে পূজা ভাগ কৰিম বুলি, আৰু সেইকাৰণে এনেকৈ অকণমান থাপনাখন সজাই ল'বলৈ চেষ্টা কৰিছোঁ। এয়া ফুলৰ মালা দুডালমান দিছোঁ, আৰু এনেদৰে গামোচা এখন দি দিছোঁ ওপৰৰ ফালে। এই দুখন পিছফালে চেয়াৰ আছে, চেয়াৰ দুখনতে এনেকৈ কৰি দিছোঁ। আৰু এখন টেবুলতে এনেদৰে থাপনাখন পাতিছোঁ, আৰু এইখিনিতে পূজা ভাগ কৰিম। আৰু খুৰী আহিছিল, এয়া তেলটোত দি কৰি থৈ গ'লহি। আৰু এতিয়া কাপোৰ কানি পিন্ধি লওঁগৈ পূজা ভাগ কৰিবৰ বাবে, আৰু যা যোগাৰখিনি কৰি লওঁ। মাহ প্ৰসাদখিনি ধুই কৰি আজৰি হৈ লওঁ, তাৰপিছত একেবাৰে দেখুৱাই থাকিম গোটেইখিনি। এয়া এইফালে নাৰিকল কাটি কুটি আজৰি হৈ গ'ল, আৰু এইফালে পূজাৰ বস্তুখিনিও প্ৰায়ে যা যোগাৰ হৈ গ'ল। আপোনালোকে দেখিছে পূজাৰ যা যোগাৰখিনি গোটেইখিনি কৰি লৈছোঁ, আৰু এইফালে কাপোৰ কানি পিন্ধিও ল'লোঁ। আৰু এতিয়া পূজা ভাগ আৰম্ভ কৰিবলৈ, আৰু আপোনালোককো দেখুৱাই থাকিম, চাই থাকিব পূজা ভাগটো মই কেনেদৰে কৰোঁ। গাড়ী মটৰ সকলোখিনিতে পূজা কৰা হৈ গ'ল, আৰু এতিয়া অকণমান ভাগাই লৈছোঁ, আৰু প্ৰায় পূজা ভাগ শেষ হৈছেহি। আৰু এয়া আমাৰ পূজা ভাগ খুবেই সুন্দৰকৈ হৈ গ'ল। আৰু এয়া এইফালে প্ৰসাদ তলতে আগবঢ়াই দিছোঁ, ওপৰত যিহেতু ঠাই কম। আৰু আপোনালোকে দেখিছেই গাড়ী ঘোঁৰাখিনিও ধুনীয়াকৈ পূজা পাতল কৰা হৈ গৈছে।
আৰু পূজা পাতল কৰি যিহেতু আজৰি হ'লোঁ, এতিয়া চাহপানী অকণ যোগাৰ কৰোঁগৈ। যিহেতু ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাই আৰু এতিয়া প্ৰায় 10:30 11মান বাজিলেই আৰু এয়া বাহিৰতো গাড়ী গোটেইখিনি কাম হৈ গ'ল আৰু আধা ঘণ্টামান সময়ৰ পিছতহে শৰাই এখন ভাগ কৰিম আৰু ভগাম। তেতিয়াও দেখুৱাই থাকিম আপোনালোকক। এতিয়া নিজৰ কামখিনি আজৰি কৰি লওঁগৈ, চাহপানী অকণ খাই লওঁগৈ, তাৰপিছত আকৌ লগ পাম। আৰু এয়া চাহৰ লগত খাবলৈ যা যোগাৰ কৰি ল'লোঁ। এইফালে লৈ লৈছোঁ দৈ চিৰা, আৰু আজি ভাবিছোঁ পূজা যিহেতু ৰাতিপুৱাই দৈ চিৰাকে খোৱা যাওক, সেইকাৰণে এয়াকে যোগাৰ কৰি ল'লোঁ। সময় যিহেতু বহুতখিনিয়ে হৈ গ'ল, লৰালৰিকৈ আহিবলগীয়া হ'ল নামঘৰলৈ আৰু প্ৰসাদ বিতৰণ কৰি থৈ আহিছোঁ যেনিবা, সেইখিনি ভিডিঅ' কৰি থাকিবলৈ নহ'ল আৰু। এতিয়া আহি পালোহি নামঘৰ, আৰু নামঘৰতো এয়া পুথি পঢ়িব লৈছে।